এটা মই আজি ভাবিছিলোঁ হেৰিটোৰ ওপৰত কথা পাতিম যে এই যে গৰু মাংসটোৰ যে গৌ মাংসৰ ওপৰত যে খুব পলিটিক্সো চলি আছে আৰু বেছিভাগ মানে ছ'চিয়েল মিডিয়াত মই দেখা পালোঁ চবে সেইটোৰ ওপৰত কথা পাতে যে কোনোবা মুছলমানে গৰু মাংস নাখাব। একচুৱেলি মাংস খাবই নালাগে। গৰু মাংসটো তোমাৰ ৰেড মিট হয়, দেহৰ কাৰণে বেয়া। ছাগলী মাংস খাব নালাগে, গাহৰি মাংস খাব নালাগে। কিন্তু এই মাংস খোৱাক লৈ যে ইমান যে হাল্লা চিল্লা যে কৰে মোৰ লাজ লাগে একচুৱেলি। ইমাননো মানুহবিলাক খাব নোপোৱা না ইমান খাব নোপোৱা না অসমৰ মানুহবিলাক না খকুৱা। তাৰমানে এই ডাঙৰ ডাঙৰ মানুহ কিবা খোৱা খানাক লৈ কিবা খকুৱাৰ নিচিনা এইবোৰ কথা পাতে। মোৰ মানে হাঁহি উঠিছে। একচুৱেলি কি হ'ব লাগে, এইবোৰ খাবই নালাগে। কাৰণ আজিকালি আমাৰ যিটো লাইফষ্টাইল, আমি ইমান কষ্ট নকৰোঁ। চবে চাৰিচকীয়াত উঠে বা অলমষ্ট বাইক হৈ গ'ল চবৰে, হয়নে নহয়? আগৰ নিচিনা দৌৰা দৌৰি নাই, ফিজিকেল এক্টিভিটি মানুহৰ কমি গৈছে। আজিকালি ক'ব গ'লে ৰেড মিট খাবই নালাগে। এনি কাইণ্ড অফ ৰেড মিট লাগে, গৰু মাংস হওক, ছাগলী মাংস হওক, গাহৰি মাংস হওক, এইবোৰ একচুৱেলি আমাৰ এতিয়া ভোজনে নহয়। অলপ চলপ খাবৰ মন গৈছে, মুৰ্গী চুৰ্গী খা আৰু যদি ইমান ততে খাব, হয়নে নহয়? মানে এইটো কথা বেয়া লাগে দেই। মই কথাটো বেলেগ ফালে লৈ গ'লোঁ। মানে এটা কথাত খং উঠে, মানুহে কয় যে আমি গৌ মাতাক পূজা কৰোঁ, ঠিক আছে, তো সেইকাৰণে যে আমি গৌ মাংস ততে নাখাবি, কাৰণ আমি গৌ মাতা হিচাপে পূজা কৰোঁ। কিন্তু এটা কথা, হিন্দু ধৰ্মত বা সনাতন ধৰ্মত একচুৱেলি জীৱ হত্যা মহাপাপ বুলি আছে আৰু কোনো জীৱই মানে ভক্ষণ কৰাটো অনুচিত ধৰ্মমতে। কিন্তু আমিতো চব খাই আছোঁ, মাছো খাই আছোঁ, মুৰ্গীও খাওঁ, হাঁহো খাই আছোঁ, পাৰৰ মাংসও খাই আছোঁ। আৰু ক'ব গ'লে পাৰৰ মাংসটো বোলে শান্তিৰ প্ৰতীক, সেইটোৱে একেবাৰে জুতি লগাই মানুহে খায়। হাঁহৰ মাংস খাই আছে, ছাগলী মাংস খাই আছে, মুৰ্গী মাংস, কি দৰকাৰ আছে খাব লাগে ইমান মাংস চাংস, হয়নে? এতিয়া চাবা তুমি গাহৰি মাংসটো, হিন্দুখিনিয়ে কিন্তু গাহৰি মাংস খালে চিঞৰ বাখৰ কৰে নেকি, দেখিছা নেকি? কিন্তু গাহৰিটো কিহৰ প্ৰতীক তুমি জানানে? জানা নাই? গাহৰিটো কি বুলি কয় তোমালোকৰ পিনে? বৰা শব্দটোৰ মিনিং জানা নাই? বৰা হ'ল ভগৱান বিষ্ণুৰ এটা অৱতাৰ। এতিয়া আমি যদি ধৰ্মীয় দিশত যদি চাওঁ নহয়, একচুৱেলি গাহৰিও খাব নালাগে, নাপায়। কিন্তু আমি গৰু মাংসটোতে লাগি আছোঁ। একচুৱেলি খাবই নালাগে এইবিলাক, মোৰ মতে খাবই নালাগে। কি দৰকাৰ আছে? গৰুক যদি খাই বাঘে খাব নহয়, মানুহে কি খাব লাগে? মানুহটো মানে এনেকুৱা হৈছে এফালৰ পৰা খায়, হয়নে নহয়? এতিয়া এতিয়া এখনে দেশ আমাৰ, এখনে ভাৰতবৰ্ষ। নাগালেণ্ডত কিন্তু তুমি ৰাস্তাই ৰাস্তাই ফুটপাতে দেখা পাবা সাপ কাটি কাটি বিক্ৰী কৰি আছে কিলো কিলো। তুমি জানা নাই? জানা? এতিয়া আমি নাগ দেৱতাক আমি পূজা কৰোঁ না নাই? ভগৱান শিৱ হওক কিবা হওক অহাৰ লগে লগে সাপৰ কথা আহি পৰে, কিন্তু আমি মনে মনে থাকোঁ। কিন্তু আমি তাতে কিন্তু ক'ব কিন্তু হিম্মত নাই যে সাপ ততে নাখাবি, সাপ বিকা বন্ধ কৰ, কাৰণ এখন আমি হিন্দু প্ৰধান দেশ, তাতে কোৱাৰ হিম্মত নাই। কিন্তু ওচৰতে যে আছে মুছলিমখিনি, তাহাঁতক আমি চিঞৰ বাখৰ কৰিছোঁ। মানে একমাত্ৰ পলিটিকেল বেনিফিটৰ কাৰণে মানুহে এইবিলাক ইছ্যু ক্ৰিয়েট কৰে। এইকাৰণে ভাল নালাগে কিছুমান কথা। তেনেকুৱা ধৰণৰ কথা কিছুমান কওঁ তাৰমানে ফেচবুকত আহি, তাৰপিছত কিছুমানে ভালো পায়, কিছুমানে বেয়াও পায়। কিন্তু উপায় নাই, কথাটো ক'ব লগা হয়। কিন্তু মই কাকো বেয়া পাই কিনে নকওঁ আৰু কাকো মই ভালো নাপাওঁ, তেনেকুৱা। কাকো তেল মাৰাৰ দৰকাৰ নাই, তুমিও কাকো কেতিয়াও জীৱনত তেল চেল নামাৰিবা। নহয়, মেইন কথাটো হ'ল আমাৰ মানুহবিলাক হ'ল দুমুখীয়া। ইফালে পূজা কৰিব, সিফালে সাপডাল আৰু মাৰে, বুজা নাই? তেনেকুৱা আৰু ইফালে পূজা কৰিছে, সিফালে সাপ বিক্ৰী কৰি আছে। গতিকে সেই আৰু এতিয়া চাবা তুমি, ৰিচেণ্টলি মই আজি এটা নিউজ এটা পালোঁ দেই, যে USTM যে আছে জানানে? USTM যে USTMৰ মালিকৰ কোনোবা ঘৰৰ মানুহে, তাত এখন বাহিৰত এখন ৰেষ্টুৰেণ্ট আছে তেওঁলোকৰ, তাতে কোনোবা চিকেন বিৰিয়ানী খাব যাওঁতে বিফ বিৰিয়ানী খুৱাই দিছে, গৰু মাংসৰ বিৰিয়ানী। আৰু অভিয়াছলি মেঘালয়খনত ইমান কণ্ট্ৰল কেতিয়াও কৰিব নোৱাৰে। মেঘালয়খন যিহেতু খাচীয়া মানুহ আছে, তাতে গৰু মাংসটো চলিবই, ইমান মাথা মাৰি লাভ নাই। কিন্তু এইবিলাক ইছ্যু লৈহে আকৌ ক'ৰবাত দিছপুৰ থানাত বোলে কেছ দিছে, কিবা দিছে, কি যে নাটক মানে চাব নোৱাৰে। কিন্তু মেইন কথাটো মানুহখিনিয়ে মানে এইটো কথা বুজা উচিত যে মাংস একচুৱেলি খাব নালাগে। মাংস হ'লে বেয়াটো। মাংসটোৰ পৰা কি আহে? প্ৰটিন আহে। প্ৰটিনৰ বাহিৰে একো বস্তু নাহে। প্ৰটিনটো তুমি মাছৰুমৰ পৰাও পাবা। মাছৰুম মানে গম পাইছা না, কাঠফুলা যে, যিটো খোৱা কাঠফুলা যেতিয়া, তাৰ পৰাও আহে, চয়াবিনৰ পৰাও আহে। তেনেকুৱা মানে প্ৰটিন খুব মানে আমাক যদি প্ৰটিন লাগে, তাৰ কাৰণে বহুত বস্তু আছে, খাদ্য আছে। মাংস কিয় খাব লাগে? মই একদম মানে অপ'জ কৰোঁ। কিন্তু উপায় নাই, জোৰ জবৰদস্তি কোনোবাই খুৱাই দিলে খাওঁ। কিন্তু আমাৰ মানুহবিলাকৰ এটা নেচাৰ আছে মাংস। এতিয়া মই বিয়াত গৈছোঁ, ধৰা গাঁৱত বিয়াত গৈছোঁ, এই এক বাতি ঋতুতাক দেচোন, আকৌ এক বাতি লৈ আহি, ইফালে মোৰ খাবৰ মন নাই, জোৰ জবৰদস্তি আৰু খুৱাই দিয়ে, ভাবে আৰু বেয়া পাইছোঁ বুলি ভাবে। তেনেকুৱা বহুত হয়। তোমাৰো হয়নে? তাক দিচোন এক বাতি দিচোন, দি মানে এক বাতি আৰু বেছি দিয়ে, তাতে আৰু ছাগলী মাংস থাকে চাবা সদায়। কিন্তু একচুৱেলিটো বেয়া। মানুহবিলাকে ভাবে কি মাংসটো খাব লাগে, খকুৱা টাইপ, এনেকুৱা টাইপ।
একদম বেয়া কথা আৰু চাবা বহুত মানুহ মুছলিম মানুহখিনিৰো এটা প্ৰব্লেম আছে তাহাঁতে ভাবে যে আমি গৰু মাংসটো খাবই লাগিব বা ক'ৰবাত আমি দিবই লাগিব খুৱাবই লাগিব মানে এনেকুৱা বুলি ভাবে মানে খামেই আৰু জেদ কৰি খোৱা নাথাকে সেইটো একচুৱেলি খাব নালাগে শৰীৰৰ কাৰণে বেয়া যেতিয়া কিয় খাব লাগে হয়নে অকণমান চাব লাগে চালি জাৰি চাব লাগে মেইনলি দেহাটো মেইন ভাই দেহাটো থাকিলে চব থাকিব লাগে দেহাটোৰ কথা নাভাবে খালি খকুৱাৰ নিচিনা কোনোবাই গৰু খোৱা কোনোবাই গাহৰি খোৱা কিবা খোৱা যা তা আহিছোঁ তাৰমানে তাতে আৰু ইমান ডাঙৰ ডাঙৰ মিনিষ্টাৰ চিনিষ্টাৰবিলাক এইবিলাক কথা কৈ থাকে মানে হাঁহি উঠে কেতিয়াবা নিজৰ গালত নিজে চলাবৰ মন যায় গম পাইছা বুলি চালা কি দুনিয়াত আছিয়ে ভাই ইমাখা চাই আমাক কি শিকাব লাগে ইমাখা কি বকি থাকে এইগিলা হয়নে নহয় আজি চোৱা চব মানুহৰে বেমাৰ হয় চব মানুহে ডক্টৰৰ ওচৰত যায় কোনো এজন ডক্টৰে মই জানো কোনো এজন ডক্টৰে ৰেড মিট খোৱাটো কেতিয়াও ৰিকমেণ্ড নকৰে যে আপুনি ৰেড মিট খাওক আপুনি ছাগলী মাংস খাওক আপুনি গাহৰি মাংস খাওক একদম বেয়া আজিৰ দিনৰ যিটো লিভিং ষ্টাইল মানুহৰ ৰেড মিট একেবাৰে বেয়া সেইটো মানুহ শিকাব লাগে যে মাংস খাব বাদ দিয়ে খা কমচে কম কিন্তু মাংসক লৈ আকৌ পলিটিক্স মানে চৰ্চা কি ক'ম আৰু